Hey guys, মই এনজে and welcome back মোৰ YouTube চেনেলত। So guys, আজি আমি গৈ আছো কাৰ্বি আলং, এটা কাৰ্বি আলঙৰ খুব ধুনীয়া জগাত গৈ আছো। এই ধুনীয়া জগাটোৰ নাম হ'ল টকলাংছো, আৰু সেই টকলাংছোত আছে এটা খুব ধুনীয়া ৱাটাৰফল, আৰু সেই ৱাটাৰফলটো আমি চাবলৈ গৈ আছো। যদি আপোনালোকে ইচ্ছা কৰিছে ৱাটাৰফলটো চাবলৈ, তেন্তে আজিৰ ভিডিঅ'টো চাই থাকক। আমি কি কৰো কি নকৰো, ক'ত যাওঁ ক'ত নাযাওঁ, আৰু আপোনালোকক কি দেখাবলৈ চেষ্টা কৰি আছো, সকলো চাই থাকক আজিৰ ভিডিঅ'টো। তেন্তে গাইজ চাই থাকক আজিৰ ভিডিঅ'টো, ক'তো নাযাব। Hey guys, আমি আহি পালো। বহুত দিনৰ পৰা আহিম ভাবি আছিলো যে গাঁওখনৰ নাম কি পাহৰি গলো। টকলাংছো বহুত দিনৰ পৰা আহিম বুলি সপোন আছিলে বহুতৰে, ফটো দেখি থাকো, মানে ইমান ধুনীয়া জেগা, ধুনীয়াকে ওপৰৰ পৰা পানী। আজি সপোনটো পূৰণ হ'ল নাই? সপোনটো মানে পুৰা হোৱা নাই এতিয়ালৈকে, পুৰা কৰিব আহিছো। ভিতৰত গৈ চালে গম পাম কিমান ধুনীয়া, ফটোলগীয়া হয়নে নহয়, ভগতো লাগে। দাদা টিকেট কিমান কৰি? মানুহ এই অন্তৰত 10 টকা। হা? এই অন্তৰত 10 টকা। পাৰ্কত 30 টকা। 22 টকা। এইটোতে একেই না। বাইক ষ্টেণ্ড ক'ত আছে? আগত আছে ন? একদম ছেফ থাকিব। ঠিক আছে। তই এজনৰ 10 টকা কিমান? তো টোটেল 40 रुपीस ना। So guys, আমি এটা টিকেট কাটিম, আৰু টিকেট কাটি আমি এন্ট্ৰি কৰিম। ইয়াত টিকেটৰ দাম হ'ল এজনৰ 10 টকাকৈ, আৰু বাইক বা স্কুটি হ'ল 30 টকাকৈ দিব লাগিব বাইক বা স্কুটিত, আৰু জনে প্ৰতি এজনৰ 10 টকাকৈ। তো টোটেল আমি 40 रुपीस ভৰিব লাগিব, তাৰপিছত আমি এন্ট্ৰি কৰিব পাম। So guys, আমি টিকেট কাটিলো, এতিয়া আমি এন্ট্ৰি কৰিম। ক'ত গ'ল মোৰ ড্ৰাইভাৰ? আজা সব লাইন লাগি আছে এন্ট্ৰি। গাইজ, আপোনালোকে ইয়াত আহিলে বাইক বা গাড়ী বা স্কুটি আনিলে আপোনালোকৰ ভয় কৰিব লগা কোনো কথা নাই। ইয়াত যিহেতু ইয়াত পাৰ্কিং দিয়া হৈছে, আমাৰ পাৰ্কিং চাৰ্জ স্কুটি বা বাইক 30 रुपीस কৈ লৈছে। আমি ইয়াত আৰামত বাইক ৰাখি যাব পাৰোঁ, ইয়াত বাইক ৰাখি আমি নিজে এনজয় কৰিব পাৰোঁ। চ' আপোনালোকে যদি আহে ইয়াত ভয় কৰিব নালাগে, বাইক বা স্কুটি লৈ আনিলে ইয়াতে পাৰ্কিং কৰি ৰাখি দিব আৰু এনজয় কৰিব। ঠিক আছে, সেইকাৰণে আমি বাইক পাৰ্কিং কৰিলোঁ। এতিয়া আমি 5 মিনিটমান খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা। বাইক পাৰ্কিং কৰিলোঁ, এতিয়া খোজকাঢ়ি গৈ আছোঁ। 5 মিনিট সময় লাগিব বুলি কৈছে, কিন্তু গৈ চাওঁ কিমান সময় লাগে। খোজকাঢ়ি গৈ আছোঁ। ভাই এনজয় কৰিলি না? কিমান এনজয়? আচ্ছা, গৈ আছোঁ। চাই ঠিক আছে, ইউটিউবত চাই যাব এনজে ফ্ৰম নৰ্থ ইষ্ট ব্লগছ। আমিও উপভোগ কৰি আহিলো। ঠিক আছে। হে গাইজ, আহি পালো টকলাংছো ৱাটাৰফল, আহি পালো। দৌৰ গাইজ, আহি পালো। আই এম চ' হেপী। আজি বহুত দিনৰ সপোন পূৰণ হ'ল। চ' ৱাটাৰফল আহিম বুলি কৈ আছিলো, আহি পালো। গাইজ, হাজাৰ মানুহ চব গাইজ দেখিবলৈ পোৱা গৈছে ইয়াত। So guys, back camera দেখিছে, আমি আহি পালো।
দাদা কি বনাইছে মাংস বনাইছে কি মাংস লোকেল আছে এটি কি তো লোকেল আছে আচ্ছা লোকেল এইটো চাল লোকেল আছে বহুত এনজয় লোকেল চিকেন আমি তো নাওজান পৰা আহিছো দে নাওজান ওকে একদম ভাই ভাই গাইজ ইয়াত আহিলে আপোনালোকে বহুত সাৱধান কৰি আহিব জেগাটো বহুত পিছল চ' গাইজ আপোনালোকে আহিলে সৰু ল'ৰা ছোৱালী লৈ নাহিব কাৰণ বহুত জেগাটো পিছল ইয়াত যদি পিছলি পৰে হৈছে আৰু ইফালে অলপ শ্বৰ্টকাট যাব পাৰিম নেকি মানুহ বহুত মানুহ গাইজ ইয়াত আহিলে বহুত সাৱধান হৈ আহিব জেগাটো বহুত পিছল গাইজ ইয়াতে বহুতে পিছলি পৰি আছে গাইজ আহিলে ভেৰি টেক কেয়াৰ বহুত পিছল জেগাটো কিন্তু এনজয় বহুত ভাল লাগিছে ইয়াত আহিলে বহুত সাৱধান হৈ আহিব বহুত জেগাটো পিছল গাইজ গাইজ বহুত এনজয় কৰি আছো আজি বহুত এনজয় চাওক গাইজ আপোনালোকে দেৰি নকৰিব অতি সোনকালে আহিব আৰু আহি ইয়াত বহুত এনজয় কৰি
সাবস্ক্রাইব কৰি দিলে নাপাহৰিব মোৰ চেনেলটো। চ' গাইজ আজি আমি বৰ্তমান আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, যিহেতু আমি অহা ঠাইটোৰ নাম হ'ল টকলাংচো বুলি কয়। ইয়াত ইমান ধুনীয়া এটা ৱাটাৰফল আছে, বিউটিফুল ৱাটাৰফল ওলাইছে ইয়াত, যিহেতু ইয়াত হাজাৰ হাজাৰ মানুহ দেখিবলৈ পোৱা গৈছে। চ' গাইজ যদি ইয়াৰ ৱাটাৰফলটো ভাল লাগিছে আপোনালোকে নিশ্চয় আহিব পাৰিব। ইয়াত যিহেতু টিকেট বেছি নহয়, আপোনাৰ 60 টকা ভৰিব লাগিব, যিহেতু আপোনাৰ বাইক পাৰ্কিং আৰু আপোনাৰ এণ্ট্ৰি এনেকুৱা এইবিলাক 60 টকা ভৰিব লাগিব। যদি এজন আহিলে আপোনাৰ 40 টকা ভৰিব লাগিব। চ' আমাৰ কাৰণে 40 টকা 60 টকা ডাঙৰ নহয়। চ' আহিব, এনজয় কৰিব ইয়াত আৰু ৱাটাৰফলটো এনেকুৱা চাই যাব। আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিহেতু আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট টকলাংচো বুলি কয় ৱাটাৰফল, খুব এনজয় কৰি আছোঁ আমি। চ' গাইজ আহিব, দেৰি নকৰিব, সোনকালে আহি এনজয় কৰি আছোঁ।